হাই ফ্ৰেণ্ডছ ৱেলকাম জনাইছোঁ আমাৰ ইউটিউব চেনেল মিণ্টু এণ্ড অল ফ্ৰেণ্ডছলৈ। আৰু আজি এটা হৈছে বিশেষ দিন। আজি মানে মোৰ বিয়া নহয় বিয়া নহয়, শুভ উপনয়নৰ দিন। আজি মোৰ উপলক্ষে আজি শুভ উপনয়ন আছে মোৰ। তো আপোনালোকক আজি গোটেই পৰিৱেশটো মই দেখুৱাবলৈ চেষ্টা কৰিম। আৰু আমাৰ ব্ৰাহ্মণ সমাজৰ এইটো এটা অতি পূৰ্বৰ পৰা চলি অহা এটা নিয়ম, আৰু সেই অনুসৰি আমি লগুণ ল'ব লাগে। লগুণ নহয় আচলতে নগুণ। আৰু আপোনালোকক গোটেই যিখিনি কাৰ্যসূচী আছে মই গোটেই দেখুৱাবলৈ চেষ্টা কৰিম। আৰু ইয়াতে মানে আমাৰ ভাত খোৱা হ'ব, মানে ইয়াত ৰিচিপশ্যনটো কৰা হ'ব। ৰিচিপশ্যন আজি নহয়, ৰিচিপশ্যন আছে 6 তাৰিখ সোমবাৰে। আৰু আপোনালোকে আহিব। আৰু এইটো ভ্লগ অকণমান ব্যতিক্ৰম হ'বলৈ গৈছে। এনেকুৱা ভ্লগ হয়তো আপোনালোকে দেখা নাই মোৰ চেনেলত, বা আন ইউটিউবাৰেও মই কৰা সেনেকুৱাকৈ দেখা নাই। তথাপি মই দেখুৱাবলৈ চেষ্টা কৰিম। সকলোৱে মুঠতে বিয়াৰ ভ্লগ বনায়, আৰু এইটো এটা বিয়াৰ দৰে হয়, মানে বিয়াতকৈ অকণমান সৰু, অলপমান বিয়াতকৈ অকণমান ব্যতিক্ৰম। যিবিলাক নিয়ম আছে সেইবোৰ অলপ ব্যতিক্ৰম হয়। তো আপোনালোকক মই দেখুৱাই আছোঁ। আৰু এতিয়া চোতালত পূৰা কাম চলি আছে। মই প্ৰায় ৰাতিপুৱা আজি 4টা-5টা মানতে উঠিছোঁ। উঠি মোৰো যি নিয়ম আছিল সেইবোৰ কৰিলোঁ, আৰু বহুত নিয়ম আছে সেইবোৰ মই আপোনালোকক দেখুৱাই আছোঁ। এতিয়া অলপ আমি এতিয়া চোতাললৈ গৈ কেনেকুৱা কাৰ্যসূচী চলি আছে গোটেইখিনি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰোঁ। লগতে কেমেৰামেনো আহি পাইছে। তো বলক আৰু এতিয়া পানী তুলিবলৈ যাব প্ৰায় 11টামান বজাত। তো ভিডিঅ'টো চাই থাকিব একদম এণ্ডিঙলৈকে, বহুত মজা পাব আৰু অকণমান কথা শিকিবলৈ পাব যে ব্ৰাহ্মণ সমাজৰ কেনেকুৱা এইটো নিয়ম। তো ভিডিঅ'টো চাই থাকক। শৰমালা গাঁঠি থকা হৈছে। মামা আৰু বৰদেউতা শৰমালা গাঁঠি আছে। শৰমালাডালে মেইন হয়, আৰু শৰমালাডাল পাৰ হৈ এই 4 দিন যাব নোৱাৰি। ফ্ৰেণ্ডছ, এয়া দুডাল কলপুলিতে পদূলিমুখত মানে শৰমালাডাল গাঁঠি দিয়া হ'ব। আৰু ইয়াত মানে অতি পূৰ্বৰ পৰা নিয়ম আছে যে এই শৰমালাডাল গাঁঠাৰ পিছত মানে যিজন মানে ব্ৰহ্মচাৰী হয়, অৰ্থাৎ মই এইকেইদিন মানে 4 দিন পাৰ হৈ যাব নোৱাৰে। এতিয়া টেণ্ট হাউচে ভালকৈ মানে চানিটো দিয়া নাই, মানে পেণ্ডেল ভালকৈ দিয়া হোৱা নাই। পেণ্ডেল দিয়াৰ পিছত মই নেক্সট দিনাখনে ভালদৰে দি আছোঁ, দেখুৱাই আছোঁ। আজি ফাৰ্ষ্ট ডে হয়, আৰু ফাৰ্ষ্ট ডে দিনা ইয়াত মানে নিৰামিষ খানাৰ যোগাৰ চলি আছে। আৰু ছেকেণ্ড দিনাৰ আমাৰ আমিষ খানা হ'ব। আৰু দুটা ব্লগ মই একেলগে লগ কৰি দিম। কৰি ল'লোঁ, ইয়াত ধুতি পিন্ধি ল'লোঁ। এতিয়া আমি অধিবাসত বহিম। তাৰেপিছত আৰু আছে কিবাকিবি পৰ্ব, সেইবিলাক কৰি থাকিম। এতিয়া বহি লওঁ, তাৰপিছত পাৰচি ধুব লাগিব আৰু কিবাকিবি এনেকুৱাকৈ আছে। মানে এনেই আমাৰ বামুণ মানুহে প্ৰায় 12 বছৰতে লগুণটো ল'ব লাগে, কিন্তু আজিকালি 16 বছৰত লয় বহুতে। সেইকাৰণে মোৰো এতিয়া 16 বছৰ। তাৰ বাবে পাৰচিত্য কৰিব লাগিব। তাৰেপিছত আৰু ভালদৰে বহিব লাগিব লগুণদিনী। এতিয়া শ্ৰাদ্ধৰ কামখিনি আছে, এতিয়া কৰি লওঁ শ্ৰাদ্ধৰ কামখিনি। আপোনালোকক চাই থাকিব, বাহিৰৰ ফালে এইবিলাক কাম চলি আছে, মই ভালদৰে দেখুৱাই আছোঁ। আৰু বেছি সময় নাপাম, যিখিনি পাৰোঁ মই দেখুৱাবলৈ চেষ্টা কৰিম। তো চাই থাকিব। ফ্ৰেণ্ডছ, এতিয়া দেউতা ইয়াতে শ্ৰাদ্ধ কৰি আছে, যিহেতু দেউতা মোৰ কৰ্তা। আৰু তাৰপিছতে আৰু বিভিন্ন নিয়ম আছে, আপোনালোকে পৰৱৰ্তী সময়ত দেখিবলৈ পাব। ফ্ৰেণ্ডছ, এতিয়া আমি ঘৰৰ মানুহে আপোনালোকে চাই থাকিব। ফ্ৰেণ্ডছ, এয়া হৈছে অদিবাহ, ইয়াকে অদিবাহ বুলি কোৱা হয়। এতিয়া অদিবাহৰ অকণমান নিয়ম আপোনালোকে চাই লওক। এতিয়া পানী তুলিব যাব আমাৰ মাহঁতে, কিন্তু মই যাব নোৱাৰিম। মানে শৰমালা পাৰ হৈ মই যাব নোৱাৰিম পানী তুলিব। এতিয়া গৈ আছে মাহঁতে, মই আপোনালোকক দেখুৱাই দি আছোঁ। এতিয়া মাহঁতে পানী তুলিবলৈ যাবলৈ সাজু হৈছে। বৰমা, মাহী, বৌ সকলো আছে ইয়াত। আৰু তেওঁলোকে মানে চন্দিকা দেৱালয়ৰ পৰা পানী তুলি আনিব, আৰু সেই পানীৰে মোক গা ধোৱা হ'ব। এতিয়া মই পাৰচি ধুলোঁ, আৰু এয়া আহি পাইছে এই পানী। এতিয়া তেওঁলোকে পানী তুলি আহি পাৰে চন্দিকা দেৱালয়ৰ পৰা, আৰু এতিয়া যি নিয়ম আছে সেইখিনি কৰি আছে। তাৰপিছত এতিয়া মাক বৰি নিয়া হ'ব, আৰু তাৰপিছত এই পানীৰে মোক গা ধোৱা হ'ব। ফ্ৰেণ্ডছ, আজি যিহেতু নিৰামিষ খানাৰ আয়োজন হৈ গৈছে, ইহঁতে এতিয়া খাবলৈ বহিছে। সকলোৱে অতিথিসকলে খাবলৈ বহিছে। আজি নিৰামিষ খানা, চব দালি এনেকুৱাকৈ মানে আইটেমবোৰ। আৰু ফ্ৰেণ্ডছ, এয়া হৈছে হোমৰ খৰি। এতিয়া মই হোমত বহি আছিলোঁ তেতিয়া, চ' ভিডিঅ' বেছি কৰিব নোৱাৰোঁ, ভইচটো মই পিছত দি আছোঁ। আৰু এইবোৰ যে দেখিছে, এইবোৰ হৈছে সিধা। ইয়াত মানে চাউল, দালি এনেকুৱাকৈ গামোচা এনেকুৱাকৈ মানে সিধা দিয়া হয়। যিখিনি আমাৰ ভাগিৰ মানুহ থাকে তেওঁলোকে মানে সিধা দিয়ে। এতিয়া বলক, এতিয়া মই গা ধুবলৈ মানে লৈ গৈ আছে। এতিয়া গা ধোৱাখিনি চাই লওক, মানে অকণমান মজা হ'ব, কাৰণ মোক কোনেও দাঙি আনিব পৰা নাছিল। পিছত মামা আৰু দাদাই দাঙি আনিলে, সেইখিনি চাই লওক। ফ্ৰেণ্ডছ, আজি কাজটো ভালে ভালে গ'ল। মই এতিয়া বহি আছোঁ হালধীয়া বস্ত্ৰ পিন্ধি। আজি আৰু মোৰ সাহস নাই ভিডিঅ' কৰিব। একেবাৰে খানাৰ দিনা লগ পাম, মানে বহুত ভাগৰ লাগিছে। 12 hours later. কালি মানে মোৰ উপনয়ন গ'ল, ভালেই গ'ল বাৰু, ভালে পাৰ হ'ল। আৰু আজি মই এতিয়া ইয়াতে আছোঁ, মানে মই মাটিত থাকিব লাগে, এয়া এটা নিয়ম। লগতে মোৰ ওচৰত আপোনালোকে বাঁহ দেখিছে, এইডাল হৈছে বাঁহ। এইডাল মোক দিছে মানে ব্ৰহ্মচাৰী এজন হোৱাৰ পিছত, মানে লগুণ লোৱাৰ পিছত এজন ল'ৰা ব্ৰহ্মচাৰী হয়। তাৰপাছত এই মানে বাঁহডাল দিয়া হয়, যাতে আমাক কোনো যাতে আক্ৰমণ কৰিব নোৱাৰে, বা শিয়াল কুকুৰে আক্ৰমণ কৰিলেও যাতে আমি এইডালেৰে মানে খেদিব পাৰোঁ। লগতে এইডাল দিয়ে পলাশৰ এইডাল মানে বহুত দূৰৰ পৰা অনা হৈছে, আমাৰ ইয়াত নাপায়। পলাশবাৰী ঘাটৰ পৰা আনিছোঁ এইডাল।
পলাশৰ লাঠিডাল দিয়া হয় যাতে আমি এইকেইদিন লঘোণে থাকিব লাগে। লঘোণে থাকোঁতে যদি দুৰ্বল হৈ যাওঁ এইডাল লৈ মানে খোজকাঢ়িব লগা হয়। আৰু লগতে এতিয়া ইয়াত ছাতি আছে, ছাতি আৰু ইয়াত মোনাখন দিছে। এই মোনাখনত মানে এখন কিতাপ আছে, মই আপোনালোকক দেখুৱাই দি আছোঁ। সেইখন কিতাপৰ নাম হৈছে সন্ধ্যাবিধি, আৰু সেইখন পঢ়ি থাকিব লাগে এইকেইদিন। যি মানে বামুণৰ নিয়মবিলাক আছে, আমাৰ মানে অতি পূৰ্বৰ পৰা চলি অহা কিছুমান নিয়ম আছে, নিয়ম নীতিসমূহ। লগতে আমাৰ ব্ৰাহ্মণবিলাক আগতে ঋষিমুনি আছিল। প্ৰথমতে তেওঁলোকে ইয়াত কিছুমান মন্ত্ৰ লিখি থৈ যায়, যিবোৰ মন্ত্ৰ মানে জপ কৰিলে আমাৰ শৰীৰৰ বাবে বহুতে ভাল। সেইবোৰ এখন কিতাপত লিখিত ৰূপে আছে। সেই কিতাপখন মোক দিয়া হৈছে পঢ়িবলৈ। এতিয়া মই আপোনালোকক দেখুৱাই দি আছোঁ। লগতে মই কেনেকুৱাকৈ আছোঁ এইকেইদিন মই সেইটো আপোনালোকক বেকেমাৰে দেখুৱাই দি আছোঁ। মাটিত মোক থাকিবলৈ দিয়া হৈছে। ইয়াৰ খৰম মই চেণ্ডেল এইকেইদিন পিন্ধিব নোৱাৰোঁ। আৰু এয়া দেখিছে খেৰৰ উঠা, এইটোতে অকল বহিব পাৰি, বা চেয়াৰ বা চকী চফা এইবিলাক মানে বহিব নোৱাৰি। The next day. ঠাণ্ডাৰ দিনত আহি উপস্থিত হৈছোঁ আৰু মই ব্ৰত চট ভাঙি ল'লোঁ দিয়ক, আৰু কোনোমতে এই কাপোৰ চাপোৰ পিন্ধিব পাৰিছোঁ দিয়ক। এতিয়া এইফালে মাংস কাটিং চলি আছে, মই আপোনালোকক দেখুৱাই দি আছোঁ। চিনাকি মানুহে আমাৰ ফ্ৰেণ্ডছ। এয়া দেখিছে মোৰ পিছফালে বেঞ্চিবিলাক পাই দিছোঁ। 16যোৰা বেঞ্চিৰ হ'ব, 16যোৰা বেঞ্চিৰ বাবে মানে ইয়াত ঠাই হৈছে। ইফালে মানে মুখ ধোৱা হ'ব, এইখিনি বাৰু কৰা হোৱা নাই, কৰিব। ইফালে মুখ ধোৱাৰ কাম চলিব। মুখ ইয়াৰ পৰা খাই আহি ইয়াত মুখ ধুব লাগিব সেইখিনি। আৰু এতিয়া গোটেই ভিডিঅ'টো আজি একদম দীঘল হ'ব পাৰে, অকণমান ভিডিঅ' 12 মিনিট 13 মিনিট 16 মিনিট কিমান হয় মই নাজানো দিয়ক। আৰু পিছত আৰু কয় কি যে লম্বাই নহ'ল বোলে এনেকুৱাকৈ। মই যিমান পাৰোঁ ছুটি কৰিবলৈ চেষ্টা কৰোঁ মানে ভিডিঅ'বোৰ, তথাপি লম্বা হ'লেও আজি চাই দিব আৰু ভিডিঅ'টো লাইক এটা কৰি দিব যদি এণ্ডিঙলৈ চাই থাকে। আৰু এতিয়া আছে বহুত পৰ্ব আছে, মানুহ চানুহ অহাই নাই, মই কাপোৰ পিন্ধাই নাই, ড্ৰেছ কৰাই নাই, সেইবিলাক দেখুৱাই আছোঁ গোটেইবিলাক। এইবিলাক চব্জি, ইয়াত চব্জি গুটি আছে, চব্জি গুটি আছে ইয়াত। এইফালে এইবিলাক চব্জি গুটি আছে, এইবিলাক আলু গুটি আছে, চব্জি গুটি আছে। বৰদেউতাহঁতে মাংস কাটিং কৰি আছে। দাদা কেইটা ছাগলী কাটিলে? দুটা কাটিলে এতিয়ালৈকে, তোমালোকে দেখিছে। এতিয়া মানে ঘৰৰে আমাৰ খাহী আছিল, এই ঘৰৰ খাহী দুটা প্ৰথমতে কটা হৈছে, লাগিলে আৰু অনা হ'ব পিছত। খানাৰ জগাত দেখুৱাই দিওঁ ৰ'ব। দালি চালি হৈয়ে গ'ল, এতিয়া আপোনালোকক দেখুৱাই আছোঁ আৰু খানাৰ কি জগাত চলি আছে। আগতে দালি আৰু ইয়াত কণীও আহি থকা হৈছে, ইয়াত কণীও আহি দিছে। ইয়াত কণীটো মানে আৰু মানে এটা বেলেগ আৰু আইটেম হ'ব। ইফালে পানী চানী এইবিলাক দি আছে, এইবিলাক মাছ, ইয়াত মাছ ভাজিব, ঘৰৰে মাছ। 5 hours later. মই ড্ৰেছ আপ কৰি ল'লোঁ, এতিয়া মানুহলৈ ৱেটিং আৰু মুঠতে ৱেটিং কৰি থাকিম। এতিয়া আহি থাকিব এইবিলাক ফ্ৰেণ্ডছ। মই ৰাতিপুৱাৰ পৰা ভ্লগ কৰিব সময় পোৱা নাছিলোঁ। এয়া চন্দন আহি গৈছে। চন্দন আজি এক্সাম আছিল, তথাপি যে আহিছে ভাল লাগিছে। এতিয়া এক্সাম কেনেকুৱা হ'ল? ভালে হৈছে। আৰু এতিয়া আমি ডেন্স কৰি পুৰা ইয়াত গান চান লগাই আছোঁ। চন্দন আছে, আমাৰ আছে, আমাৰ হিমাংশু এতিয়া ডেন্স কৰিব লাগিব একদম পুৰা। ফ্ৰেণ্ডছ, ব্যস্ততাৰ মাজতে অকণমান ডান্স কৰিলোঁ বন্ধুসকলৰ লগত। গধূলি 6টামান বাজিছে। মোৰ বন্ধু বান্ধৱীসকল গোটেইখিনিয়ে গ'ল, বহুতে ভাল লাগিছে, গোটেইখিনিয়ে আহিছে, বহুতে ভাল লাগিছে। কিন্তু মই আজি একদম ভ্লগ কৰিব একদম টাইমে পোৱা নাই, মানুহখিনিক মাত দি আছোঁ। এতিয়া প্ৰায় কমিলে, বহুত মানুহ কমিলে। এতিয়া ডেস্ক বেঞ্চখিনি ইয়াত বনাইছে, তাত ভাত চাত খালে মানুহে, মই নিয়মখিনি কৰিলোঁ। চ' মই একদম সময় পোৱা নাই, আৰু বন্ধু বান্ধৱীখিনিও মাত দি আছোঁ, চ' একদম সময় পোৱা নাই। ত' বেয়া নাপাব, আজি বিশেষ কৰিব নোৱাৰিলোঁ। যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব। আজিলৈ আৰু বাই বাই, জয় অসম। আৰু বহুতো মানুহ আহিব আছে এতিয়াও, প্ৰায় 6টামান বাজিছে, 8টালৈকে আমি আছোঁ। প্ৰায় 12টা বাজিছে, আৰু চাওক জনশূন্য পৰিৱেশ, কাজ ভালে ভালে পাৰ হ'ল। আৰু ভিডিঅ'টো মই এণ্ডিং কৰিছোঁৱে, তথাপি এইখিনি কৈ দিছোঁ। আৰু কালি ভিডিঅ'টো এডিটিং কৰি পাই যাব। আজি কি ভিডিঅ' কৰিব পাৰিলেও নাজানো, আৰু যি পাৰিছোঁ দিছোঁ। মুঠতে মানুহখিনিকো লগুণটো কাণতে আছে মানে মোৰ লগুণ এইডাল ল'লোঁ দিয়ক, আৰু সকলোকে জনালোঁ লোৱা বুলি। এতিয়া কাজ শেষ, প্ৰায় 12টামান বজাত আমি দেউতাৰ লগত মই এইবিলাক মানে চকী টকী এইবিলাক থলোঁ। ত' বাই বাই, গুড নাইট।